Good morning, welcome to my YouTube channel. আপোনালোকৰ খবৰ বাৰু কেনেকুৱা আশা কৰোঁ সকলো ভালে আছে আৰু যাৰ যাৰ বেয়া চলি আছে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাওক যাতে আপোনালোকৰ ভাল হয়। এতিয়া মই আজি এটা মন্দিৰত যাম আৰু সেই মন্দিৰটো হৈছে পিংগলেশ্বৰ দেৱালয় আৰু আপোনালোকক কেইটা গৈ লগ পাই আছোঁ আৰু আমি যিটো মন্দিৰত আহিম বুলি কৈছিলোঁ আৰু সেইটো মন্দিৰতে আহি পালোঁ আৰু ফাইনেলি চাওক এয়া এইটো গেট পালোঁ এয়া আৰু এতিয়া ভিতৰলৈকে যাওঁ আৰু তাতে গৈ আপোনালোকক দেখুৱাই আছোঁ সকলোবোৰ দেখুৱাই আছোঁ আৰু চাব আৰু মোৰ লগত কোন আহিছে সেয়াও চাব। আগলৈকে যাম আৰু ইয়াতে চাওক কেইটামান শিলৰ গুহা আছে আৰু এয়া চাওক আগৰ দিনৰ মানুহবিলাকে বনোৱা হৈছিল আদিম যুগৰ মানুহ আৰু চাওক এয়া শিলৰ মূৰ্তি হয় ইয়াতে আদিম যুগৰ মানুহসকলে বনাইছিলে চাওক সকলোবোৰ মূৰ্তি হয় এইটো এটা ইয়াতে বনোৱা হৈছে আৰু আগত আৰু আপোনালোকক দেখুৱাম ক'ত কি আছে এইবিলাক সকলোবোৰ চাবলৈ পাব আপোনালোকে আৰু যাম পিছে আগলৈকে যাওঁ। এইটো এটা মন্দিৰ হয় আৰু পিংগলেশ্বৰ মন্দিৰৰে হয় এইটো আৰু এনেকুৱাকৈ যাই থাকিম চাওঁ এইটো কি এটা ডাঙৰ পুখুৰী হয় ইয়াতে হাঁহবিলাক আছিলে সেইবিলাক হাঁহ দেখিছেনে সেইবিলাক হাঁহ ইয়াৰে মন্দিৰৰে হয় আৰু ইয়াৰে মানুহ আছে এই মানুহবিলাকে চোৱা চিন্তা কৰা হয় ইয়াতে আৰু সেই হাঁহবিলাক আৰু এটা ঘৰত থোৱা হয় আৰু এয়া চাওক মন্দিৰ এইটো এটা মন্দিৰ আৰু এইটো পিংগলেশ্বৰ চাওক এয়া নামটো লিখা আছে ইয়াতে আৰু সেইটো দেখিছানে সেইটো হনুমান হয় আৰু এইবাৰ প্ৰথমবাৰৰ বাবে আহিছোঁ আৰু আহিম বুলি ভাবিছিলোঁ বহুত আগৰ পৰাই কিন্তু অহা নাছিলোঁ আৰু এয়া চাওক এইটো কি মন্দিৰ হয় ইয়াতে লেখা আছে আৰু ইয়াতে যাব পাৰে আৰু এনেকৈ আৰু এইটো চাওক এয়া হনুমান হয় চাওক ইয়াতে কি আছে আৰু চাওক এয়া এইটোৱে হৈছে মেইন মন্দিৰ এয়া চাওক গাইজ এইটো মেইন মন্দিৰ আৰু সেইকেইটা আৰু লগৰ হয় আৰু এইটোৱে হৈছে মেইন মন্দিৰ হয় আৰু ইয়াতে টিলিঙাত গাঠা হৈছে আৰু এইটোৱে মেইন মন্দিৰ আৰু মানুহবিলাকে ভোগ খায় আৰু এই তাতে জিৰণি লয় আৰু এয়া চাওক আৰু এনেকৈ আৰু মানুহবিলাক আহে বহুত দূৰ দূৰণিৰ পৰা মানুহবিলাক অহা হয় আৰু চাওক ইয়াত গেটত তালা মাৰা আছে ভিতৰত যাম বুলি ভাবিছিলোঁ আৰু ইয়াৰে কোনোবা মানুহে তালা মাৰি থৈ গৈছে আৰু সেই মানুহজন নাই মানে আৰু সেয়া চাওক তাতেও আৰু শিলৰ মূৰ্তিবিলাক আছে আৰু এনে লাইনকৈ থোৱা হৈছে আৰু কাৰণ আদিম যুগৰ মানুহবিলাকে বনোৱা হৈছিলে নহয় ইয়াতে শিলত আৰু ছবি আঁকিছিলে আৰু ৰজা মহাৰজাৰ দিনৰে হয় এইবিলাক আৰু চাওক দূৰৰ পৰা দেখুৱাই দিছোঁ আৰু ভিতৰত সোমাব নোৱাৰিয়ে যিহেতু আৰু চাওক আৰু ভালে লাগে আৰু আপোনালোকেও আহিব আগলৈকে আৰু ময়ো আহিলোঁ এতিয়া আৰু মন্দিৰৰ পৰা এতিয়া আহি মই ঘৰত যাই আছোঁ আৰু এয়া চাওক মোৰ লগত কোন আছে বিকাশ সেয়া আৰু ইও মন্দিৰত গৈছিলে আৰু ইয়াকো লৈ আহিলোঁ কাৰণ ৰখিছিলে মই গাড়ীৰ লাগি আৰু চাওক এয়া এতিয়া মই গাড়ী লৈ আহি আছোঁ চাওক এয়া নিঞ্জা H2 হয় আৰু এইখনে আৰু মোৰ লগৰী আৰু নিঞ্জা H2 হয়নে নহয় গাইজ এয়া চাওক নিঞ্জা H2 হয় আমাৰ এইখন আৰু এইখন নহ'লে আৰু ক'তো যাব নোৱাৰি আৰু এইখনেৰে ৰাইড কৰি থাকিব লাগিব আমি আৰু এই চাওক আগত এইকেইটা ছোৱালী আছে চাওক এই ছোৱালী খাটাৰা হয় খাটাৰা